ফুৰিব যাম আজি মহাদ্বীপৰ ফালে যাম ব'লা একদম মহাদ্বীপ ক'ত যাবা মনু দেউৰী ঘৰত যাম ব'লা 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 এই মটৰচাইকেল ওলা আৰু গাইছ এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ অৰুণাচল ফালে তো গাইছ আজি আমাৰ দোকানৰ এলেন ভাই আহি পালে এতিয়া সিহঁতৰ দোকানত আহিছোঁ অনুপম ভাইৰ দোকানত আহিছোঁ বা বহুত বস্তু দিয়ে দেই আৰু বিশেষকৈ ইও ব্লগিং কৰি থাকে গতিকে খুব সুন্দৰকৈ গাঁৱৰ পৰিৱেশসমূহ দেখাই থকা ন জীৱনৰ ৰঙৰ পৰিয়ালে যদি ভাইটিটোৰ ভিডিঅ' চাই আছে তেনেহ'লে অকণমান উৎসাহ জনাওক ইও আগবাঢ়ি যাওক আমি তাকে আশা কৰিছোঁ আৰু সকলোৱে আগবঢ়াই দিলেহে তেতিয়াহে ভাইটিটো আগবাঢ়ি যাব পাৰিব ইয়াৰ পৰা যিবিলাক মানে বিশেষকৈ দেখাব লগা ঠাই আছে বা কালচাৰ আছে সেইবিলাক ভাইটিয়ে দেখাই থাকিব নে কি ভাইটি হয় আৰু চেনেলটো চাবি দে চবে নোচোৱাকৈ নাথাকিবি লাইক কমেণ্ট ছাবস্ক্ৰাইব যি পাওঁ তাৰমানে সেইবিলাক কৰি দিবা আৰু কাৰণ আমাৰ অসমীয়াই হয় নাই ভালকৈ ভিডিঅ' বনাই যোৱা আগবাঢ়ি যোৱা Hey guys, welcome back to my YouTube channel. আজি পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আছোঁ মানে একদম পথাৰৰ মাজত এইফালে চব পূৰা পথাৰৰ মাজত মানে খেতি ছিজন পূৰা ইপিনে খেতি কৰি আছে পূৰা আজি মানে আকৌ এটা ব্লগ লৈ আহিছোঁ মানে নতুন ব্লগ আজি মানে এলেন দৰাই মানে এই ডাঙৰ প্ৰিয়ংকা বুলি কয় তাহাঁতৰ ঘৰত আছে মানে আজি সুধিলোঁ ফোন মাৰি ক'ত আছে বুলি তো যাওঁ সিহঁতৰ ঘৰলৈ যাওঁ চশমা পিন্ধিছোঁ কেনেকুৱা লাগিছে তো এইফালে আছে গামোচা অসমৰ জাতীয় সম্পদ তো আমি গৈ আছোঁ তো গাইছ আপোনালোকে চাই যাওক আজি ভিডিঅ' অলপমান বেলেগ ধামাকা হ'ব মানে ধামাকা হ'ব বুজি পায় নহয় ধামাকা হ'ব তো চাই যাওক তো গাইছ যাওঁ এতিয়া উঠি লওঁ তো ব্লগ তাতে দেখাম আৰু তো গাইছ আমি আহি পাই গ'লোহি মানে অলপ আছে বেছি দূৰ নাই এখন টঙনা মাছগাঁও বুলি কয় এই দলঙত আছোঁ মানে ভগা কিন্তু ভগা দলং বুলি কয় আছোঁ অৰিজিনেল নামটো কি বুলি কৈছে আকৰ্ষ দলং হৈছে বাৰে বাৰে ভাঙি থাকে তো সেইকাৰণে এবাৰ খালি শকতকৈ বনালে ভঙা নাই তো এইফালে চাওক ইমান মজা বিহু এলেন ভাই দেখা নাই পুৰা মানে ভিডিঅ' নামনা আপোনালোকৰ ঘৰত যাম বুলি ভাবিছিলোঁ এটা লগ পাই তো গাইছ আমি আহি পালোঁ ইয়াত এলেন দ্বাৰা আমাৰ ঘৰ ওচৰতে আছে হ'লেও খবৰ দিয়া নাই চাওক কাকৰ কথা আছোঁ কাকৰ কথা টঙনাহে টঙনাত আছে মোক কেতিয়া আহিলে কালি অহা থাকি গ'লো আজি এতিয়া ৰাতিপুৱা অকল ভাত চাত খাই আমি বহি আছোঁ ইয়াতে তো আমি পলাশ ভাই এলেন দ্বাৰা এটা ইহঁতৰ ঘৰ পিনে যাম বুলি ভাবিছিলোঁ ফোন মাৰিলোঁ ইহঁতে ক'লে মানে ইয়াৰ ওচৰতে আছোঁ সেইকাৰণে ওচৰতে আহি গ'লোঁ আৰু দুই ঠাম ওচৰতে মানে ক'ত ধৰিলে যায় হয় তোমাৰ ঘৰৰ ওচৰতে আছোঁ আকৌ তুমি কয় আমাৰ ঘৰ ওচৰলৈ যাওঁ পইচা এনেকৈ হ'লে নহ'ব নহয় হয় নাই বাৰু হয় বাকী খবৰ খাতি কেনেকুৱা বাকী খবৰ খাতি ভালেই খবৰ ৰবৰ একদম খবৰ ৰবৰ টানিলে দীঘল হয় নেকি ছিগি থাকে পুৰা মানে এলেন দ্বাৰাই ড্ৰাম ছেট বজাব ন আজি গাঁৱৰ ব্ৰেকিং নিউজ কথাতে কি কনফিউজ অনুমি বা আছে পুৰা একদম পুৰা ডাম ছেট বজাইছে মানে আজি পুৰা ৰেডি মানে ভিডিঅ' পুৰা বনাই আছে ভিডিঅ' পুৰা মজা ভিডিঅ' বনাই আছে তো আজি মানে লগ পালোঁ বহুত আশা এটা আছিলে মানে ইহঁতৰ ঘৰ পিনে যাওঁ বুলি ওলাইছেতো এলেন দ্বাৰাই ফোন মাৰিলে তো ইয়াতে আছোঁ বুলি ক'লে সেইকাৰণে ইয়ালৈ আহিলোঁ মানে মই ফোন মাৰিলোঁ আৰু এই মজা লাগিছে ভাইটিটোক লগ পাই আজি আৰু ভাইটিটোৰ চেনেলটো চাবি দে চবে নোচোৱাকৈ নাথাকিবি তো লাইক কমেণ্ট ছাবস্ক্ৰাইব যি পাওঁ তাৰমানে সেইবিলাক কৰি দিবা আৰু কাৰণ আমাৰ অসমীয়াই হয় নাই ভালকৈ ভিডিঅ' বনাই যোৱা আগবাঢ়ি যোৱা মইনো কি আৰু নাজানোগৈ আৰু এনেই গাইছ মানে ইয়াত জীৱনৰ ৰং দাও ওচৰত আছে খবৰ ভাল বাৰু মোৰ নামটো জীৱনৰ ৰং দা নহয় বাৰু মানে চেনেলটোৰ নাম হয় মানে চেনেলটো চাই থাকোঁ যে জীৱনৰ ৰং সেইটো মানে কাকপথাৰ টঙনা আহিছিলোঁ আৰু
ভাইটিটোক লগ পাইছোঁ আৰু ইও আগৰ পৰা ভিডিঅ'সমূহ চাই থাকোঁ বুলি কয়। তাৰপিছত গোটেইখিনি আহিলোঁ, ভাল লাগিল ইয়াক লগ পাইছোঁ। আৰু বিশেষকৈ ইও ব্লগিং কৰি থাকে, গতিকে খুব সুন্দৰকৈ গাঁৱৰ পৰিৱেশসমূহ দেখাই থাকা ন? বিহু ভিডিঅ' এতিয়া বিহু আহিলে ন, বিহু ভিডিঅ' পূৰা বিহু ভিডিঅ'তে লাগিলোঁ আৰু এতিয়া। আচ্ছা, তাৰপিছত আৰু বিশেষ কিনো ক'ম, জীৱনৰ ৰঙৰ পৰিয়ালে যদি ভাইটিটোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে অকণমান উৎসাহ জনাওক, ইও আগবাঢ়ি যাওক। আমি তাকে আশা কৰিছোঁ আৰু সকলোৱে আগবঢ়াই দিলেহে তেতিয়াহে ভাইটিটো আগবাঢ়ি যাব পাৰিব। ইয়াৰ পৰা যিবিলাক মানে বিশেষকৈ দেখাব লগা ঠাই আছে বা কালচাৰ আছে সেইবিলাক ভাইটিয়ে দেখাই থাকিব নে কি ভাইটি? হয়, আৰু লগ পাই ভাল লাগিল। ভাল লাগিল, আপোনালোকক বহুত দিনৰ পৰা লগ পোৱা আশা এটা আছিলে মানে, আজি ফাইনেল ওচৰতে লগ পাইলোঁ, ভাল লাগিলে। একদম আকৌ লগ পাওঁ এতিয়া। ভিডিঅ' বনাওঁ আগৰ পৰা মানে প্ৰথমতে মই ভিডিঅ' বনাবলৈ মানে অকণমান লাজ কৰিছিলোঁতো, অকণমান মানে যেতিয়া এলেন কাইক লগ পালোঁ তেতিয়া মানে একদম ভিডিঅ' বনাওঁ অকণমান তাৰ মানে উৎসাহ দিলে মোক। এইবাৰ মই ভিডিঅ' বনাওঁ পূৰা মানে লাজ পূৰা জোচ চাইকেল। তাৰপিছত আহিলে কলাখোৱা নামৰ গাঁওখনত লগ পাইছিলোঁ প্ৰথমতে, চিনেমা শ্বুটিং কৰি আছিলে ভাইটিটোৱে। শ্বুটিং কৰি থাকোঁতে মানে লগ পালোঁ একদম। তাৰপিছত খাটা ভিডিঅ' বনাই মানে তেতিয়াৰ পৰা একদম মানে লাহে লাহে হেপি ভিডিঅ' বনাই, মোতকৈ এতিয়া খাটা ভিডিঅ' বনাই আৰু এতিয়া বনাই গৈ আছে, হয় নাই? খালি ৰাইজে ছাপোৰ্ট কৰিলে কোৱা। ৰাইজে ছাপোৰ্ট কৰিলে, ৰাইজে নখ জোকাৰিলে নৈ বয়, যে কয় কোৱা। ৰাইজে নখ জোকাৰিব লাগিব এতিয়া। আজিকালি নখ জোকাৰিলে বা নখ উঘালি যাব, জেচিবি খান্দিব লাগিব আৰু, হয় নাই? ভিডিঅ' চাব দেই সকলোৱে, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই নহয়, বিয়াত বব লাগে চাই পিনি কওঁ, সঁচাই কৈছোঁ। বুকু হিয়া ভৰা মৰম যাচিছোঁ আৰু মোৰ ফালৰ পৰা। পাব লাগিছে। তো গাইজ ইয়াত পূৰা মানে ভিডিঅ' বনাই আছে জীৱনৰ ৰং, মানে ইয়াৰ প্ৰণৱ দাই পূৰা ভিডিঅ' বনাইছে প্ৰিয়ংকা বাৰ লগত, আৰু ইয়াৰ এলেন ৰয় পূৰা একদম কেমেৰা মানে আৰু থৈ দিছে এইটো চাই থাক। আকৌ এইপিনে পূৰা মানে ড্ৰাম ছেট বজাই আছে, মানে ড্ৰাম ছেট ইণ্টাৰভিউ লৈ হৈ গ'লতো, মানে এতিয়া পূৰা ড্ৰাম ছেট বজাইছে আৰু। তো গানটো দিলে কপিৰা লাগিব, মানে গানটো লগাই দিছে ন, সেইকাৰণে গানটো মই দিয়া নাই। আপোনালোকে এনেকৈয়ে যদি প্ৰিয়ংকা বাৰ ড্ৰাম ছেট বজোৱা মানে ভিডিঅ'টো চাব বিচাৰে তো ফেচবুকত গৈ মানে আমাৰ প্ৰিয়ংকা বুলি অসমীয়া চাৰ্চ কৰক, তাতে আহি যাব। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব, তো তেতিয়াহে মানে আৰু আগুৱাই যাব, মানে সাহস পাব। তো গাইজ এলেন মানে দাদাই মানে এলেন ভাইহে আৰু তো এতিয়া মানে আমাৰ লগত অলপমান ফুৰিব যাম, মানে আমাৰ গাঁওখন মহাদ্বীপৰ ফালে যাম ব'লা। একদম মহাদ্বীপ ক'ত যাবা? মনু দেউৰী ঘৰত যাম। ব'লা আৰু গাইছ এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ অৰুণাচল ফালে। আপোনাৰ চাই থাকক, ব'লক অৰুণাচল প্ৰদেশ যাওঁ। ঐ অনুপম, তুমি আগতে গৈ পাইছা নাই সেইফালে? অৰুণাচললৈ গৈ থাকোঁ, বহুত পুৰা গৈ থাকোঁ, পুৰা মোৰ শ্বৰ্ট ফিল্ম হেৰিকে বনাওঁ। ব'লা এতিয়া যাব লাগিব এনেকৈ। আৰু গাইছ এইফালে ভাই দুটা আহিছে, সিহঁতিও যাব লগতে। আমি ক'ত গা ধুব যাম? অবিনাশ কেনে? মজা এইফালে অনুপম, ব'লা লাগিব। গা ধুব যাম আজি দেই, ধামাকা হ'ব, ভিডিঅ'টো চাই থাকিব। কৃষ্ণ বৰষুণ দি দিলে গাইজ। গাইছ আমি গা ধুব যাম বুলি কৈছোঁ ন, মানে ধোৱাটো নহ'ল। মনু দেউৰী ঘৰলৈ যাম কৈছোঁ, সি নাই মানে, সি জাগৰণ আছে তো, ইমান ধৰিলে তো বৰষুণ তিতি কেনেকৈ যাম, সেইকাৰণে যোৱা নহ'ল। তো গাইছ আজি আমাৰ দোকানৰ এলেন ভাই আহি পালে। এতিয়া সিহঁতৰ দোকানত আহিছোঁ, অনুপম ভাইৰ দোকানত আহিছোঁ। বা বহুত বস্তু দিয়ে দেই ইয়াৰ দোকানত। নাই মানে মোৰ দোকানখন নতুনকৈ খোলাইছেতো, লাহে ভৰ্তি হ'ব মানে, এতিয়া খালী আছে। মজা একদম ৰেমুটেশ্যন একদম চব অল ইন ওৱান দোকানখন নাম অল ইন ওৱান জেৰক্স চেণ্টাৰ বোলে। বা তাৰমানে চব বস্তু একে জেগাতে পাব, নহয় নে? আৰু আহি বহুত ভাল লাগিলে। ইয়াৰ দোকানখন আমি প্ৰথমবাৰ দেখিছোঁ। এইফালে চাওক, হয়তো কোন আছে ফটো মাৰি থোৱা আছে, এলেন হয়তো বাপৰে বহুত দিনতে মই নাম কেতিয়া মাৰিছিলা? সেই যে কলাখাৰ লগ পাইছিলোঁ, ভিডিঅ' বনাইছিলোঁ তেতিয়া বা ফটো মাৰি থৈছে হয়, এতিয়া দেখিছোঁ বাপৰে। আৰু এইফালে বৰ ভাল লাগিলে দেই। আৰু দোকানত চাওক না, আপোনালোকে লিপষ্টিক লগালে লিপষ্টিক পাব, এইফালে চেণ্ট পাব, একদম গালত লগোৱা চব বস্তু পাব মানে। ভাল লাগিলে আহিম, একদম গৰমত ঠাণ্ডাও পাব আপোনালোকে। এলেন দাই মানে এলেন ভাই চাহ খাব দিয়া, পুৰা গৰমত গৰম চাহ। এই গৰমত গৰম চাহ খাই দিলে একদম ভাল হৈ লাগে ন। মই খালো আমাৰ
এলেন ভাইক লগ পাই বহুত ভাল লাগিলে আজি তো আমাৰ দোকান ফালে নিলোঁ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে তোমাৰ দোকানত চাহ খালোগে তেতিয়া জেৰক্স কিবা কিবি যদি আপোনালোকে কৰিব আছে লেমুলেশ্যন নে কি সেইবোৰ কৰিব আছে কিবা ধৰি লওক এইবোৰ লগাব আছে একদম গালত সেইবোৰ ইয়াৰ দোকানত যাব ইমান ধুনীয়া পঢ়ি থকা এটা ল'ৰাই দোকান দিছে কিমান ধুনীয়া চাওক লোকে দোকান দিয়ে নপঢ়ে তো ই মানে পঢ়ায়ো দোকানেও দিয়ে ভিডিঅ' বনায় বাপৰে তিনিটা টেলেণ্ট লাগিছোঁ আৰু ঠিকে লাগি থাকিবা লাগে ৰহো বহুত ভাল লাগিছে আকৌ লগ পাম এইফালে পুৰা মানৱী বা তো গাইছ আমি আহি আছিলোঁ মানে পুৰা মানে এইডোখৰতে এনেকুৱা বেয়া বৰষুণ দিলে ন আমি যাবই নোৱাৰিলোঁ মানে এই তিতিদিন ক'ত যায় গাতে বোলে এই বৰষুণ দিছে বৰষুণতে তিতিম আৰু নে কি তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে এই এলেন ভাইক অলপ আগত থৈ আহিলোঁ মানে সিহঁতে আছেতো ড্ৰামা প্ৰিয়ংকা বা ঘৰত তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰো বুলি ভাবিছোঁ তো আজিলৈ হ'ব নেকি যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কি ক'ম বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ তো এতিয়ালৈ পাই